নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি এটি নতুন ভিডিঅ'লৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে জলপাই। এই জলপাই মই বইল কৰি লৈছোঁ। বইল কৰি ভালদৰে অলপ ৰ'দত শুকুৱাই লৈছোঁ। আজি মই বনাবলৈ লৈছোঁ জলপাইৰ আচাৰ। গতিকে এইখিনি জলপাই বইল কৰি ৰেডি কৰি লৈছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আচাৰত দিয়া মছলাখিনি মই ৰেডি কৰি লৈছোঁ। এইখিনি হৈছে জিৰা, গোটা জিৰা, আৰু এইখিনি গোটা ধনিয়া। তাৰপিছত ইয়াতে আছে আজৱাইন আৰু শুকান জলকীয়া কেইটামান, আৰু লগতে অকণমান পাঁচফোৰণ দি লৈছোঁ। এতিয়া মই এইখিনি কেৰাহীত অকণমান গৰম কৰি ল'ম। এয়া মই কেৰাহীত বহাই দিছোঁ। গেছৰ জুইকুৰা একেবাৰে কমাই দিম। কমাই দি এনেদৰে অলপ অকণমান গৰম কৰি লৈ এইখিনি মই খুন্দনাত চেকি ল'ম। এয়া মোৰ মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি এখন প্লেটত নমাই ল'ম। এনেদৰে অকণমান ঠাণ্ডা হ'লে এইখিনি গুড়ি কৰি ল'ম। এয়া মই খুন্দনাটোত শুকান জলকীয়াকেইটা প্ৰথমতে দি লৈছোঁ। এতিয়া এইডালেৰে অলপ এনেকৈ অলপ গুড়ি কৰি ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত দিব পাৰিলে হয়, কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰত নিদিওঁ, একেবাৰে গুড়ি নকৰোঁ। জলকীয়াখিনি গুড়ি হৈ গ'ল। এতিয়া এই বাকী গোটেই মছলাখিনি দি দিছোঁ। এইখিনি একেবাৰে পাউডাৰ নকৰোঁ, এনেদৰে অলপমান গুড়ি কৰি ল'ম। এয়া আমাৰ মছলা পাউডাৰ ঠিক নহয়, মছলাখিনি ৰেডি হৈ গ'ল আচাৰত দিয়াৰ কাৰণে। সেয়া, আৰু এইফালে মোৰ কেৰাহী বহাই দিয়া আছে। এতিয়া মই ইয়াতে অকণমান তেল গৰম কৰি ল'ম। গৰম কৰি লৈ ইয়াতে মই জলপাইখিনি দি দিম। মছলা ভাজা কেৰাহীটোতে মই অকণমান তেল দি দিছোঁ, বেছি তেল নিদিওঁ। এয়া আমাৰ তেলখিনি গৰম হৈছে। তেলখিনি অকণমান সময় ঠাণ্ডা হ'ব দিম, তাৰপিছতে জলপাইখিনি দি দিম। গৰমে গৰমে দিলেও দিব পাৰি, কিন্তু বৈয়ামত ভৰাওঁতে অকণমান ঠাণ্ডা হ'লে ভৰালে হয়। এয়া মই এটা জলপাই দি চাইছোঁ, তেলখিনি কিমান ঠাণ্ডা হৈছে। এতিয়া মই গেছৰ জুই নমাই লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এতিয়া মই জলপাইকেইটা দি দিম। এয়া মই জলপাইকেইটা দি দিছোঁ। তেলখিনি এতিয়া মই ইয়াতে দিম ৰং গুড়া আৰু নিমখ। এয়া ৰং গুড়া দি দিছোঁ। এতিয়া দিম ইয়াতে এয়া ভাজি গুড়ি কৰি লোৱা মছলাখিনি। এতিয়া মই ভালদৰে লৰাই দিম। গোটেইখিনি মছলা দি দিয়া হৈ গ'ল। ফ্ৰিজত দিব লাগে। ইয়াতে মই এই জলপাইৰ লগত গোটেইখিনি মছলা ভালদৰে এতিয়া মই মিক্স কৰি লৈছোঁ। এনেদৰে থকাৰ অলপ সময় পিছত, মানে সম্পূৰ্ণ ঠাণ্ডা হৈ যোৱাৰ পিছত এইখিনি বৈয়ামত ভৰাবৰ কাৰণে ৰেডি হৈ যাব। এতিয়া মই একেবাৰে শেষত দিম ভিনেগাৰ, হোৱাইট ভিনেগাৰ হয়,
যাতে আচাৰখিনি ভেঁকুৰে নধৰে তাৰ কাৰণে মই ভিনেগাৰ দি দিছোঁ অকণমান জোখাৰে। এতিয়া ভিনেগাৰখিনি দি ভালদৰে লৰাই দিম। এয়া আমাৰ আচাৰ একেবাৰে ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহীতে ৰাখিছোঁ, অকণমান দেৰিৰ পিছত বৈয়ামত ভৰাম। গতিকে আজিৰ ৰেচিপিটো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।